হেল্ল' এভৰিৱান। এইখন হ'ল জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই দিয়া স্পষ্টীকৰণ। আৰু এই স্পষ্টীকৰণখন দিয়াৰ আগতে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা অভিনেত্ৰী এগৰাকীয়ে বিশেষ একো নাজানো সিদ্ধাৰ্থ শৰ্মাক তাৰমানে স্পষ্টীকৰণ দিয়াৰ কাৰণে আমিও আহ্বান এটা জনাইছিল অনুষ্ঠানৰ আৰু লগত জড়িত সেইজনে কৈছিল যে কি আমি সিদ্ধাৰ্থ কৰ্মসূত্ৰে শৰ্মা তেওঁলোকৰ লগত নিৰ্দোষী হ'ব পাৰে এনেকুৱা এই ভিডিঅ'টোত চালে গম পাব সম্পৰ্কত আছো আপোনালোকে। বা ঘৰুৱাভাৱেও আছো, কিন্তু সেই ব্যৱসায়িক কথাটো দাদাহঁতৰ ব্যৱসায়িক কথা কিবা কথাত সিদ্ধাৰ্থ মেনেজাৰ বুলি আমি জানো, কিন্তু তাৰ বাহিৰে ইমানখিনি যদি গোটেই কথাখিনি সিদ্ধাৰ্থৰ হাততেই আছে নে বা তেওঁলোকে ঘৰুৱা মানুহে জানে সেইবোৰ মই বৰ বিশেষ নাজানো, সেই কথা ক'বলৈ নাযাওঁ। মই এইটো বিচাৰোঁ যে সিদ্ধাৰ্থে কিবা এষাৰ কওক, কাৰণ সিদ্ধাৰ্থ দাদাৰ একেবাৰে সোঁহাত আছিলেতো, সি কিবা এষাৰ কওক। যদি তাৰ সকলোৱে তাক প্ৰশ্ন কৰি আছে তুমি কিবা ভুল কৰিছা, সি আচলতে একো মাত মতা নাই কাৰণে তাক সকলোৱে প্ৰশ্ন কৰি আছে। মই বিচাৰোঁ সিদ্ধাৰ্থ তুমি কিবা এটা কোৱা, তোমাৰ গাত যদি একো দোষেই নাই, দুখ আছে কিয়নো দুখ দিম, আমিও তাক পাই আছোঁ, আমি ঘৰুৱাভাৱেও পাইছোঁ তাক। আমি ভাবোঁ যে ইমান কেয়াৰ লোৱা ল'ৰাটোৱে জানো কিবা এটা কৰিব, সেইটো এটা কথা, কিন্তু এটা কথা যে সকলোৱে প্ৰশ্ন কৰিবই যে একো এটা মাত মতা নাই। সেইকাৰণে বিচাৰোঁ সিদ্ধাৰ্থ তুমি য'তেই আছা তুমি কিবা এটা কোৱা, কিবা এষাৰ ক'লে মানুহৰ ভুল ভাঙিব। হয়তো যদি একো নাইও তেনেহ'লে ভুল ভাঙিব, সঁচা হওক মিছা হওক কি আছে তাৰ ফালৰ পৰা কিবা এটা মন্তব্য আহিলে ৰাইজ অকণমান সকাহ হ'ব, সেইটোৱে বিচাৰোঁ। কি ক'ম এতিয়া, মানে চৰকাৰে যদি ভাবিছে কিবা এটা এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে, তেনেহ'লে আচলতে তেওঁলোকে সকলো বাছ বিচাৰ কৰিয়ে কিজানি গ্ৰহণ কৰিছে। আৰু মুঠতে মই বিশেষ একো নকওঁ, আমি আমাৰ সম্পদ হেৰুৱাইছোতো। যদি কিবা সঁচাকৈ কিবা এটা তেনেকুৱা ক'ৰবাত খুঁত ৰৈ গৈছে, ক'ৰবাত ঘূণ ৰৈ গৈছে, সেয়া বিচাৰ হ'ব লাগে। বাকী মই নাজানো, বাকী আমি নাজানো কোন ঘৰুৱা কোন কি, আমিও বহুত ঘৰুৱা, তেওঁলোকৰ লগতো সকলোৰে লগত জুবিন গাৰ্গৰ সম্পৰ্ক বহুত ভাল। সেইকাৰণে কৈছোঁ আমাৰ সম্পদ জুবিন দাদা আমাৰ সম্পদ আছিলে, সম্পদক আমি হেৰুৱালোঁ। কাৰোবাৰ ভুলৰ কাৰণে হ'ব পাৰে, সেয়া প্ৰকৃতিৰ কাৰণেও প্ৰকৃতিৰ লৈ যাব পাৰে, তেওঁ হয়তো নেচাৰেলিও কিবা হ'ব পাৰে, নাজানো, হৈছে বুলিয়ে ভাবিছোঁ বাৰু, কাৰো ওপৰত দুখ দিয়া নাই। তথাপিও তাতো যদি কিবা ঘূণ ৰৈ গৈছে, সকলোৱে যিহেতু প্ৰশ্নবোধক সকলোৰে মনত আছে, সকলোৱে প্ৰশ্ন কৰিছে, কিবা এটা হৈ গৈছে, সকলোৱে আৱেগিক হৈ পেলাই কৈছে যে জুবিন দাক হঠাতে হেৰুৱাব, কাৰণ সেইজন মানুহক আমি বহুত বছৰ আমি আশা কৰিছিলোঁ, তেওঁৰ পৰা আমাৰ বহুত পাবলগীয়া আছিলে, তেওঁ সদায় প্ৰত্যেক মুহূৰ্ততে তেওঁকে আৰু বহুত কাম কৰিবলগীয়া আছে, আৰু কাম কৰিম যেতিয়া লগ পাওঁ তেতিয়াই কয় বহুত কাম কৰিবলগীয়া আছে, কাম কৰিম এনেকৈ কয়। কিমান সপোন আছিলে, চিনেমা এখন তেওঁ ৰিলিজ কৰিবলগীয়া আছে, তেওঁৰ ড্ৰিম প্ৰজেক্ট আছিলে ৰৈ ৰৈ পিনালে, সেইখন তেওঁৰ কাম কৰিবলগীয়া আছিলে, ডাবিং দিবলৈ বাকী থাকি গ'ল। তেওঁতো ভবা নাছিল চাগে, তেওঁৰ সেই যে হঠাতে অকাল যে কিবা এটা হৈ গ'ল, নিধন হ'ল, সেই বস্তুটোত যদি কিবা এটা খুঁত আছে, ঘূণ আছে, তাত বিচাৰ হোৱাটো উচিত বুলি ভাবোঁ, লাগে যিয়ে নহওক। দাদাৰ লগত জুবিনদাৰ কটোৱা কথা ক'লে আমাৰ মনটো চব বেয়া লাগি সময় যায়, প্ৰতিটো মুহূৰ্তই মানে আচলতে অট'মেটিক আমনি আমাৰ কৰে। চকু পানী নাযায়। আৰু তেওঁনো এইজনে কি কি এতিয়া জানো ধুনীয়া চাই দাদাৰ হাঁহি প্ৰতিটো কেনে কথা কথাই কৈছে, জানো এতিয়া জুবিনদাৰ বাণী মানে হৈ যোৱা নাই, কোনো হয়নে নহয়? অনুভৱ নাই, দাদাই মানে যি ধেমালিকে কোৱা মানে কথা এষাৰো সিহঁতে এইটো যাতে সকলোৰে ফূৰ্তি কাৰণে পাইছে বাণী নিচিনা মানুহজন হৈ মৰাই, গ'ল, হয়নে? তেওঁলোকে তাৰমানে হাঁহিয়ে সেই কথা কৈছে। প্ৰত্যেকটো আমাৰ বুলিয়ে আৰু মনৰ নহয়, দুখ প্ৰত্যেক থাকিলে অসমৰ মানে এনেকুৱা ক'ব প্ৰতিজন নোৱাৰে মানুহৰ নহয়, তেওঁৰ সিহঁতৰ লগত কিবা বেলেগ বেলেগ ফূৰ্তি অভিজ্ঞতা। লাগিছিলে। আৰু এইখন হ'ল সেই সিদ্ধাৰ্থ শৰ্মাই দিয়া স্পষ্টীকৰণখন, আৰু এই স্পষ্টীকৰণখন সেইজনীয়ে যেতিয়া ৰাতিপুৱা কৈছে, গধূলি মানে এইজনে স্পষ্টীকৰণখন দিছে। আৰু এটা কথা লক্ষ্য কৰিব, সেই সিদ্ধাৰ্থ শৰ্মাজনে এই স্পষ্টীকৰণখন ধুনীয়া কৰি অসমীয়াত লিখিছে, সেইজনটো অনা অসমীয়া হয়। সেই অনা অসমীয়াজনে এনেকৈ অসমীয়াত কেনেকৈ লিখিব পাৰিলে? নিশ্চয় আমাৰ কোনোবা অসমীয়া লগ হৈ আছে, সেইকাৰণে লিখিব পাৰিছে। আৰু যিবিলাকে তাক ইনফৰমেশ্যনবিলাক দি আছে, সেইবিলাকে মানে কৈ কিনে বা সিহঁতে চাই চিতি কিনে লিখি দিছে চাগে। সিহঁতৰ লগ আছে কাৰণে এনেকৈ লিখিব পাৰিছে, নহ'লে কেনেকৈ লিখিব পাৰিল হয়? আমাৰ মানুহ লগ আছে, আমাৰ সম্পদ হেৰাই গৈছে, আমাৰ সম্পদ, কিন্তু আমাৰ মানুহবিলাকে মানে এই দোষীবিলাকক মানে মানুহক সহায় কৰাত লাগি আছে। সঁচাই আমাৰ কিছুমান মানুহৰ একেবাৰে লাজ নাই, ইমান নিলাজ মানুহ, কি ক'ম আৰু ভাষা নাই ক'বৰ কাৰণে। এতিয়া আপোনালোকে এই আগত দিয়া ভিডিঅ'টো চাই আৰু এই সিদ্ধাৰ্থ শৰ্মা স্পষ্টীকৰণ চাই নিজে অনুমান কৰক কি চলি আছে, কি হৈছে আৰু কি হ'ব লগা আছে। এতিয়া ইমান দিন পিছত সিহঁত সকলোৱে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব আহিছে,
আৰু আমাৰ ইয়াৰে কিছুমান মানুহে সিহঁতক নিৰ্দোষী বুলি কৈ স্পষ্টীকৰণ দিব আহিছে।